নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিও মই আপোনালোকলৈ এটা সৰুকৈ নিউজ লৈ আহিছোঁ। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ৱাটাৰ ষ্ট্ৰাইক পদক্ষেপ। বাগলিহাৰ বান্ধেৰেও পানীৰ প্ৰৱাহ কৰ্তন ভাৰতৰ এই পদক্ষেপে পাকিস্তানৰ কৃষি উৎপাদন আৰু বিদ্যুৎ উৎপাদনৰ ক্ষমতাত প্ৰভাৱ পেলাব। উল্লেখ কৰা প্ৰয়োজন যে জম্মুৰ ৰামবান, বাগলিহাৰ আৰু উত্তৰ কাশ্মীৰৰ কৃষকগনা নামৰ জলবিদ্যুৎ বান্ধে ভাৰতক পানী নিৰ্গত হোৱাৰ সময়ত নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা প্ৰদান কৰিছে। পাকিস্তানৰ বিৰুদ্ধে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে। চেনাব নদীৰ বাগলিহাৰ বান্ধৰ মাজেৰে পানীৰ প্ৰৱাহ কৰ্তন কৰিছে ভাৰত চৰকাৰে। কেৱল সেয়াই নহয়, পাকিস্তানক এসেকা দিবলৈ ভাৰতে ঝেলুম নদীত নিৰ্মিত কৃষকগনা বান্ধৰ সন্দৰ্ভত একেধৰণৰ পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰিছে।